পৃথিৱীত এনে কিছুমান ঠাই আছে যিবোৰ হয়তো আপোনাৰ আৰু মোৰ কল্পনাৰ অগোচৰ। এই ঠাইবোৰক ইমানেই ৰহস্যই আৱৰি ৰাখে যে মানুহৰ মুখত নানা তৰহৰ কাহিনী প্ৰচলিত হ'বলৈ ধৰে। আজিৰ ভিডিঅ'টিত আমি এনে 5খন ৰহস্যময় ঠাইৰ বিষয়ে আলোচনা কৰিম। আহক দেৰি নকৰাকৈ ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাওঁ। দ্য আলাস্কান ট্ৰায়েংগল। আলাস্কাৰ বৃহৎ দক্ষিণ পূব অঞ্চল আৰু ইয়াৰ পৰ্বতমালালৈকে বিস্তৃত এলেকাত ৰহস্যজনকভাৱে হাইকাৰ্ছ, নাও আৰু উৰাজাহাজ অন্তৰ্ধান হোৱাৰ ঘটনা পৰিলক্ষিত হৈ অহা দেখা যায়। পৰিসংখ্যাই কয় যে এই বিশেষ অঞ্চলত অন্তৰ্ধান হোৱা ব্যক্তিৰ সংখ্যা আমেৰিকাৰ বাৰ্ষিক গড় অন্তৰ্ধান হোৱা মানুহৰ সংখ্যাতকৈ দুগুণ। ইয়াৰ কাৰণ কি? বতৰ নে বনৰীয়া জন্তু নে অন্য কিবা ৰহস্যজনক কাৰণ? স্থানীয় প্ৰবাসীসকলৰ মাজত কিংবদন্তি আছে যে এই ঠাইত বসবাস কৰে এটা অলৌকিক প্ৰাণী। এই মানুহসকলৰ মতে এই বিশেষ কুচকাকা নামৰ প্ৰাণীটিয়ে সৰু ল'ৰা ছোৱালীৰ চিঞৰৰ মাতেৰে বাটৰুৱাক নিজৰ ফালে আকৰ্ষিত কৰে। কিছু সংখ্যকৰ মতে আকৌ এই অন্তৰ্ধান হোৱা মানুহৰ পিছত আছে বিগফুট, আৰু কিছু সংখ্যকে কয় বাৰ্মুডা ট্ৰায়েংগলৰ দৰে এই অঞ্চলতো আছে পানীৰ এটা ভৰ্টেক্স বা চাকনৈয়া। মানুহৰ মাজত যিয়ে প্ৰচলিত নহওক কিয় এতিয়ালৈকে এই অঞ্চলৰ এই ৰহস্য ফাদিল হোৱা নাই। দ্য ষ্টোনী টাংগাস্কা ৰিভাৰ। 1908 চনত বায়ুমণ্ডলত হোৱা এটা ৰহস্যজনক বিস্ফোৰণে প্ৰায় 777 কিলোমিটাৰ এলেকাৰ হাবি ধ্বংসস্তূপলৈ পৰিৱৰ্তন কৰিছিল। এই বিস্ফোৰণ হিৰোশ্বিমা আৰু নাগাচাকিত হোৱা বিস্ফোৰণতকৈ প্ৰায় 1000 গুণ অধিক শক্তিশালী আছিল। প্ৰত্যক্ষদৰ্শীসকলৰ মতে আকাশত দেখা দিয়া এটা নীলা ৰশ্মিৰ পাছতেই এই বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ প্ৰবলতা ইমানেই বেছি আছিল যে ই প্ৰায় 83 মিলিয়ন গছক ধ্বংসস্তূপলৈ পৰিৱৰ্তন কৰিছিল। বিজ্ঞানমণ্ডলে ইয়াৰ কাৰণ বায়ুমণ্ডলত হোৱা উল্কাপিণ্ডৰ বিস্ফোৰণ বুলি কয়, আৰু বহু লোকে কয় যে বহিঃগ্ৰহৰ পৰা অহা যানৰ লগত উল্কাপিণ্ডৰ হোৱা সংঘৰ্ষৰ বাবে এই বিস্ফোৰণ হৈছিল। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও ধৰিব পৰা হোৱা নাই। আইলেণ্ড অৱ দ্য ডলছ। মেক্সিকো চহৰৰ দক্ষিণত অৱস্থিত এই দ্বীপটো সহস্ৰ সৰু সৰু পুতলাৰে ভৰা। এই দ্বীপটি দৰাচলতে মানুহৰ দ্বাৰাই নিৰ্মিত। কথিত আছে যে এই দ্বীপৰ গৰাকীয়ে এসময়ত এগৰাকী কণমানিৰ মৃত শৰীৰ পানীত উটি অহা দেখা পাইছিল, যাৰ লগত আছিল এটা পুতলা। সন্মানৰ প্ৰতীক হিচাপে তেখেতে দ্বীপটিৰ এজোপা গছত ওলমাই ৰাখিছিল এই পুতলাটো। ইয়াৰ পাছত মানুহজনৰ লগত বহুতো ৰহস্যজনক ঘটনা ঘটিবলৈ আৰম্ভ কৰিলে, আৰু তেখেতে আগন্তুক 25 বছৰলৈকে দ্বীপৰ গছবোৰত এনেদৰেই পুতলা ওলোমাই যাবলৈ ধৰিলে, এইটো আশাত যে সেই কণমানিজনীৰ আত্মাই শান্তি পাব। পিছে 2001 চনত যেতিয়া তেখেতৰ মৃত্যু হয়, তেখেতৰ দেহটো সেই একে ঠাইতে পোৱা গৈছিল য'ত তেওঁ সেই কণমানিজনীৰ শৱটি উদ্ধাৰ কৰিছিল। দ্য নাজকা লাইন্স। প্ৰায় 2000 বছৰৰ আগতে পৃথিৱীৰ দেহত কেইবাশ ৰেখা অঁকা হৈছিল। এয়া আছিল দক্ষিণ পেৰুৰ মৰুভূমি। এই শ ৰেখাবোৰৰ নিৰ্দিষ্ট জ্যামিতিক ৰূপ, জীৱ জন্তু আৰু গছ গছনিৰ আকৃতিয়ে লিমা ডিষ্ট্ৰিক্টৰ দক্ষিণত থকা এৰিড প্লেটুক আৱৰি ৰাখিছিল। এই ৰেখাবোৰ প্ৰায় 1000 বৰ্গ কিলোমিটাৰ ঠাই বিস্তৃত, আৰু ইয়াত প্ৰায় 300 বেলেগ ধৰণৰ ছবি বিচাৰি পোৱা যায়। প্ৰশ্ন হয়, কোনো আকাশী যান বা এয়াৰ টেকন'লজি নোহোৱাকৈ ইমান জটিল আকৃতিবোৰ কেনেকৈ বনোৱা হৈছিল? তাৰোপৰি এনে কি কাৰণ আছিল যে সেই ঠাইৰ মানুহসকলে মাটিৰ ওপৰৰ পৰা অৰ্থাৎ বায়ুমণ্ডলৰ পৰা মনিব পৰা এনে আকৃতি তৈয়াৰ কৰি উলিয়াইছিল? বহুতে ক'ব খোজে যে এই আকৃতিবোৰ সাধাৰণ সঁজুলিৰে তৈয়াৰ কৰা হৈছিল। বহুতে কয় হট এয়াৰ বেলুনৰ সহায়ত ইয়াক নিৰ্মাণ কৰা হৈছিল, আৰু বহু বিজ্ঞানীয়ে ক'ব খোজে যে বহিঃগ্ৰহৰ যানৰ সহায়ত ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বাহিৰেও বহুতো ব্যাখ্যা দিয়া হয়, যেনে ধৰ্মীয় চিম্বলিজম বা জ্যোতিষ কেলেণ্ডাৰ বা পানী যোগানৰ কাৰণেও ইয়াক নিৰ্মাণ কৰা হৈছিল বুলি বহুতে ক'ব খোজে, কিন্তু তথাপি ইয়াৰ প্ৰকৃত কাৰণ ৰহস্যৰ। এৰিয়া 51। এৰিয়া 51 হৈছে ইউনাইটেড ষ্টেটছ এয়াৰ ফ'ৰ্চেছৰ বহুলভাৱে প্ৰচলিত অন্য এটা নাম। এই ব্যৱস্থাটি নাভাডা টেষ্ট এণ্ড ট্ৰেইনিং ৰেঞ্জৰ ভিতৰত অৱস্থিত, কিন্তু এই ব্যৱস্থাৰ প্ৰকৃত কাম আৰু লক্ষ্য বহু ৰহস্যৰ মাজত। USAFৰ মতে এই ব্যৱস্থা হৈছে অপেন ট্ৰেইনিং ৰেঞ্জ।
এই ব্যৱস্থাৰ লগত জড়িত অত্যন্ত গোপনীয়তাৰ বাবেই এৰিয়া 51 নামৰ ব্যৱস্থাটো প্ৰায়ে সাধাৰণ মানুহৰ আমোদজনক কাল্পনিক ৰহস্য কাহিনীত সোমাই পৰে বহুতো ব্যক্তিয়ে এই ব্যৱস্থাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো অত্যাধুনিক যন্ত্ৰৰ লগতে বহিৰ্জগতৰ প্ৰাণীৰ যান আৰু যন্ত্ৰপাতিৰ ওপৰত গৱেষণা কৰাৰ লগতে সেইবোৰক তাত ৰখাৰ কথা দাবী কৰে কেইবাজনো প্ৰাক্তন কৰ্মচাৰীয়ে এই ব্যৱস্থাত বহিৰ্জগতৰ প্ৰাণী থকাৰ কথা ক'ব খোজে আৰু এইবোৰ কাৰণতে বৰ্তমান এৰিয়া 51 অতি জনপ্ৰিয় হৈ উঠিছিল কাৰণ অত্যন্ত গোপনীয়তা ৰখাৰ বাবে প্ৰায় 3 লাখ সাধাৰণ জনতাই এই ব্যৱস্থাত বলপূৰ্বকভাৱে সোমোৱাৰ দাবী কৰিছিল আপুনি কি ভাবে সঁচাকৈয়ে এই ব্যৱস্থাত বাহিৰ্জগতৰ প্ৰাণী আৰু যন্ত্ৰ ৰখাৰ ঠাইনে নে সাধাৰণ ট্ৰেইনিং লেজ কমেণ্ট ছেকশ্যনত জনাওক আজিৰ ভিডিঅ'টোত ইমানেই আপুনি কমেণ্ট ছেকশ্যনত জনাওক যে ওপৰত উল্লেখ কৰা ঠাইসমূহৰ ভিতৰত কোনটো ঠাই আপোনাৰ আটাইতকৈ বেছি ৰহস্যজনক লাগিল আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা অন্য ভিডিঅ' যাতে আপোনালোকে আগলৈ উপভোগ কৰিব পাৰে ধন্যবাদ